উফ কোনোমতে আজৰি হৈছোঁ ঐ ৰাতিপুৱাৰ কামকাল কৰি। মোৰ আকৌ সেই আপোনালোকৰ লগত দুআষাৰ নাপাতিলেও কিবা মনটো ভাল নালাগে নহয়। পেটটো কিবা গুৰ গুৰ গাৰ গাৰ কৰিয়ে থাকে। হেৰি নহয়, আমাৰ ঘৰলৈ আজি পাপৰি আহিছিল নহয়। তাই আকৌ এই পাৰ্লাৰৰ কাম কৰে। এতিয়া এই পাৰ্লাৰ চাৰ্লাৰ বন্ধ যে, সেইকাৰণে সেই আমাৰ সেই মাইনাই মাতি আনিছিলে কিবা চেলাউৰি হেৰি কৰিবলৈ। ৰাম 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 ৰাম, তাই যি সা সৰঞ্জাম, কৃষ্ণ, মই কি দেখিয়ে বিচুতি খাইছোঁ জানেনে। তাই কি কৰিছে জানে, কিবা সেই কৰচেট গুলিডাল লৈ আহিছে। লৈ আহি কিবা আঙুলিত পকাই 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 তাৰপিছত একেবাৰে যিকে এনেকে কৰিছে নহয়, মোকে দেখিয়ে ৰাম গা বিজ বিজাই গৈছে মোৰ একেবাৰে। ৰাম, মোক কৈছে হেৰি পেহী দিয়ক বোলে আপোনাকো কৈ দিওঁ। মই বোলো নালাগে দেই। আমাৰ বোলো সেই আগতে বোলো আমাৰ আইটিহঁতে সেই শিলিখা যে সেই শিলিখা পুৰি একেবাৰে চেলাউৰিত এনেকৈ লগাই দিয়ে, কি ধুনীয়া লাগে। সেই এতিয়াও গাঁৱৰ মানুহে কৈ থাকে বোলে হেৰি নহয়, আমাৰ বোলে সেই মালতী নিচিনা বোলে চকু আৰু চেলাউৰি ধুনীয়া মানুহ এই গাঁৱতেই নাই। মই কৈছোঁ সিহঁতক বোলো ঈশ্বৰে বোলো আমাৰ যেনেকৈ বনাই দিলে তেনেকৈ ভাল। এতিয়া আৰু সেইবোৰ কৰি ধুনীয়া হোৱা বয়স মোৰ নাই। কি কৰিব, ল'ৰা ছোৱালী মানুহ নহয়, এইবোৰ মন কৰে আৰু। ৰাম 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 ৰাম, সা সৰঞ্জাম দেখি মই বিচুতি একেবাৰে মুখত বুজিছে কিবা কিবি এগালকে যি লেপিয়ে আছে। ৰাম 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 ৰাম, মোৰ হাঁহিও উঠিছে। কি কৰিব, মানুহৰ মন নহয়, নোৱাৰে এইবিলাক দেখিলে ৰখি থাকিব নোৱাৰে। ইজনীক দেখিলে সিজনী, সিজনীক দেখিলে সিজনী, এনেকৈ কৰিয়েই থাকে। আমাৰ দিনত এইবোৰ নাছিল, কিন্তু এতিয়া কি কৰিব, এতিয়া এইবিলাক দিন আহিছে গতিকে কৰিবই আৰু। ছোৱালীখনক খুব ধুনীয়াও লাগে। মই আকৌ আগতে এইবিলাক দেখা নাই নহয়, পাৰ্লাৰ চাৰ্লাৰ নাযাওঁতো। আজি আকৌ বোলো কামকেইটা কৰি আজৰি হৈছোঁ, ৰচোন মনে মনে চাওঁগৈ সিহঁতে কি কৰি আছে। তেতিয়াহে দেখিলোঁ ছোৱালীখনকে ইমান ধুনীয়া লাগে। আমাৰ ইহঁত দুজনীকো কি ধুনীয়া লাগিছে পিছত, সেইকাৰণেই কৰে আচলতে বুজিছে। ছোৱালীখনকনো কি ক'ব, ল'ৰাখন বোলা কম, সিহঁততো কোনো গুণে কম নহয়। ৰাম যি ষ্টাইল, সেই আমাৰ গাঁৱৰ সেইকেইটাক দেখিছোঁ নহয়, কিবা চুলিত কিবা জেল নে ফেল সানি যি এনেকে কৰে নহয়, কেটেলা পহুৰ হেৰি কাইটৰ নিচিনা একেবাৰে জোঙা থিয়। মই কৈছোঁ বোলো তহঁতৰ এইগাল যি জোং নহয়, একে বেজী নিচিনা। সূতা এডাল লৈ পেলাই মই দুযোৰমান কাপোৰে চিলাব পাৰোঁ। সিহঁতে হাঁহিছে বোলে পেহীয়ে যে কি কয়। কওকচোন, মইনো কি মিছা কথাটো কৈছোঁ, আপোনালোকেও দেখা নাই জানো যিয়েকে কেটেলা পহুৰ কাইটৰ নিচিনা, আৰুনো কি সেইগাল। ৰাম 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 ৰাম, আমাৰ দিনতনো ক'ত সেইগাল আছিলে, ল'ৰাগালে মাটি কাঠহে দিছিলে। তেনেকেই ভাল লাগিছিলে ল'ৰাখনকো। আজিকালি আকৌ এইবিলাক নাই নহয়, নতুন দিন নতুন চিন্তা, আমাৰ লগত নিমিলে নহয়। হ'ব দিয়ক, কিমাননো কৈ থাকিব। এই ল'ৰা ছোৱালীখনে আকৌ মোৰ ওপৰত চাগে খঙেই উঠিছে, ভাবিছে চাগে এই পেহীজনীয়ে নিজেও একো নকৰে আৰু বেলেগে কৰিলেও কিবা জেকজেকাই থাকে। ঐ ল'ৰা ছোৱালীহঁত, তহঁতে বেয়া নাপাবি, মই এইবিলাক ভাল পাওঁ নহয়। মই আকৌ দেখিবলৈ ভাল পাওঁ, নিজে নকৰিলে কি হ'ল। তহঁতে কৰিবি, কৰিবলৈ মানা কৰা নাই। আমি নকৰিলোঁ বুলি যে তহঁতে নকৰিবি তেনেকুৱাতো কথা নাই। আমাৰ দিন বেলেগ আছিল, তহঁতৰ দিনো বেলেগ, কৰিবিয়ে দেচোন। ল'ৰা ছোৱালী মানুহ চখটো থাকিবই। খালি এটা কথা কি জান, হেৰি নহয়, তহঁতে মানে কি জান, এই কামবোৰো কৰিবি লগতে। তাৰমানে কি জান, মানুহে হাজাৰেই তই ধুনীয়া নহও কিয়, তই যদি কাম বন কৰিব নোৱাৰ ভালকৈ, কোনো মূল্য নাই নহয়। এই কথাতেই নকয় জানো বোলে ৰূপে কি কৰে, গুণে সংসাৰ তৰে। সেইকাৰণে বুজিছ, তহঁতে কৰ, ষ্টাইল কৰ, কিবা মেকআপ কৰ, চুলি ষ্টাইল কৰ, যি কৰ। খালি অকণমান মানে হেৰি কাম বনত বেছি মন দিবি। হ'ব দে, এতিয়া যাওঁ, তহঁতে বেয়া চেয়া পাই নাথাকিবি আকৌ দেই। এই ভিডিঅ'টো যদি ভাল পাইছ, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবি দেই।